নমস্কাৰ আপোনাক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আপুনি চাই থকা ভিডিঅ'টো হৈছে হাউ নিউজ পেপাৰ আৰু মেডৰ দ্বিতীয় খণ্ড আপুনি যদি এই ভিডিঅ'টোৰ প্ৰথমটো খণ্ড চোৱা নাই তেন্তে এই ভিডিঅ'টো চোৱাৰ পূৰ্বে প্ৰথম খণ্ডটো চাই লওক কিয়নো প্ৰথম খণ্ডটো নেচালে এই খণ্ডটো আপুনি বুজি পোৱাত অলপ অসুবিধা হ'ব আৰু প্ৰথম খণ্ডটোৰ লিংক মই ডেছক্ৰিপশ্যন নহ'লে বা ইয়াত আই বটনত আপোনাক দি দিম আপোনালোকে প্ৰথম খণ্ডটোত জানিবলৈ পালে যে কেনেদৰে এখন সংবাদপত্ৰৰ দিনটো যাত্ৰা আৰম্ভ কৰে বা কেনেকৈ এজন প্ৰতিবেদকে বিভিন্ন খবৰ এখন সংবাদপত্ৰৰ কাৰ্যালয়লৈ পঠায় ইয়াৰ পিছত কি হয় জানো সংবাদদাতাসকলে পঠিওৱা বাতৰিসমূহ সম্পাদনামে জাহি পোৱাৰ পাছত সম্পাদনা বিভাগৰ বিভিন্ন সম্পাদকসকলে প্ৰতিটো বাতৰি সম্পূৰ্ণকৈ পঢ়ি বাতৰিটোত থকা বিভিন্ন ভুল ভ্ৰান্তিসমূহ শুধৰাই পাৰিসাংখ্যিক তথ্যৰ যদি কিবা ভুল থাকে প্ৰয়োজন অনুসৰি সংবাদদাতাজনৰ সৈতে যোগাযোগ স্থাপন কৰে আৰু সেই ভুল শুদ্ধলৈ ৰূপান্তৰিত কৰে বাতৰিটোৰ এটা সুন্দৰ তথা আকৰ্ষণীয় হেডলাইন বা শিৰোনাম দি প্ৰকাশযোগ্য কৰি তোলে সম্পাদনাৰ মেজলৈ অহা বাতৰিসমূহক কপি বুলিও কোৱা হয় এই কপিসমূহৰ গুৰুত্ব অনুসাৰে পেজ মাৰ্কিং কৰা হয় যেনে ধৰক প্ৰথম পৃষ্ঠাৰ বাতৰিসমূহ পেজ 1 তৃতীয় পৃষ্ঠাৰ বাবে পেজ 3 আদি অৱশ্যে সংবাদপত্ৰভেদে এই নিয়মসমূহ একেই নহবও পাৰে বাতৰিসমূহ সম্পাদনা কৰা হোৱাৰ পাছত এই কপিসমূহ ডিটিপি ৰুমলৈ লৈ যোৱা হয় ডিটিপি মানে হ'ল ডেস্কটপ পাব্লিছিং এই বিভাগটোত সম্পাদিত কপিসমূহ টাইপ বা কম্প'জ কৰা হয় আৰু এই বিভাগত থাকে কেইবাজনো ডিটিপি অপাৰেটৰ এই অপাৰেটৰসকলে হাতে লিখা বাতৰিৰ কপিসমূহ বিশেষ এপ্লিকেশ্যন ছফ্টৱেৰ ব্যৱহাৰ কৰি কম্প'জ কৰে বা টাইপ কৰে সাধাৰণতে এডব পেজমেকাৰ 6.5 বা 7 সংস্কৰণ ব্যৱহাৰ কৰা হয় আৰু অসমীয়া ভাষাত টাইপ কৰিবৰ বাবে ৰামধেনু সুমিত ইণ্ডিকা আদিৰ দৰে বিভিন্ন ছফ্টৱেৰ ব্যৱহাৰ কৰা হয় কম্প'জ কৰা কপিসমূহ আহে প্ৰুফ ৰিডিং ছেকশ্যনলৈ এই বিভাগত থাকে প্ৰুফ ৰিডাৰসকল অৰ্থাৎ আৰ্হি কাকত চাওঁতাসকল তো প্ৰুফ ৰিডাৰসকলে কম্প'জ কপিসমূহৰ প্ৰতিটো বাক্য এটা এটাকৈ পঢ়ে আৰু বানানত ৰৈ যোৱা বিভিন্ন ভুল ত্ৰুটিসমূহ শুধৰাই এটা মুখ্য কপি বা ফাইনেল কপি তৈয়াৰ কৰে প্ৰুফ ৰিডিং বা প্ৰুফ চোৱাৰ হোৱাৰ পাছত আৰম্ভ হয় পেজ লেআউটৰ কাম বা পেজ ডিজাইনৰ কাম ডিটিপি অপাৰেটৰ বা পেজ লেআউট ডিজাইনাৰসকলৰ সৈতে সম্পাদনা মেজৰ সম্পাদকসকলে বাতৰি কাকতৰ প্ৰতিটো পৃষ্ঠা ডিজাইন কৰে এই সময়ছোৱাত পেজ মেকাৰ ফটোশ্বপ আদিৰ দৰে আৰু বিভিন্ন ছফ্টৱেৰ ব্যৱহাৰ কৰা হয় এইখিনিতে সংবাদপত্ৰৰ অন্য এটা উল্লেখনীয় বিভাগৰ প্ৰসংগও আহি পৰে সেইটো হ'ল বিজ্ঞাপন বিভাগ এই বিভাগটোৱে পৰৱৰ্তী দিনটোৰ বাবে প্ৰকাশ হ'বলগীয়া সকলো বিজ্ঞাপনৰ এখন তালিকা বা এডভাৰটাইজমেণ্ট লেআউট প্ৰতিটো পৃষ্ঠাৰ বাবে এটা নিৰ্দিষ্ট সময়ত তৈয়াৰ কৰি পেজ লেআউট আৰ্টিজনক প্ৰদান কৰে এই তালিকাখনত থকা বিজ্ঞাপনসমূহ কাকতৰ নিৰ্দিষ্ট স্থানত লগোৱাৰ পাছতহে বিভিন্ন বাতৰিৰ ফাইনেল কপিসমূহ পৃষ্ঠাটোত বিভিন্ন কলমত সজাই পৰাই একোটা বাতৰি কাকতৰ পৃষ্ঠা তৈয়াৰ কৰা হয় সকলো পৃষ্ঠাৰ ফাইনেল লেআউট তৈয়াৰ হোৱাৰ পাছত প্ৰতিটো পৃষ্ঠাৰ ডিজিটেল কপি বা ছফ্ট কপি পঠিওৱা হয় ফেক্টৰীলৈ য'ত প্ৰিণ্টিঙৰ কামখিনি আৰম্ভ হয়